Hey guys, Assalamualaikum, Namaskar, welcome back to my YouTube channel. तो आज अलपमान घूरिब गई आसो नेहरू वाली क्यों गई आसो तो तार पिছত जोৱাৰ पिছত गम पाए যাব तो অলৰেডি বহুত লেট হৈ গল তো যোৱাৰ পিছত গৈ আছো কিয় গৈ আছো তেন্তে বলে একদম নেहरू वाली গৈ তার পিছত লগ পাইছো তো আমি আহি গলো প্ৰণৱ বৰুৱা xihu উদ্যান আমাৰ ঘৰৰ সৰু টিকিলা টিকিলা ল'ৰা ছোৱালীবোৰক লৈ আহিছো তেন্তে আপোনালোককো দেখুৱাই দিওঁ পাৰ্কখন বলক এতিয়া মই গোটেই পাৰ্কখন আপোনালোকক দেখাই দিওঁ বেক কেমেৰাৰে কিমান ধুনীয়া লাগি আছে একদম পুৰা লাইট মই বেক কেমেৰাৰে দেখুৱাইছো ৰ'ব এফালে কিবা এটা বাহৰ হেৰি চাং পাতি থৈছে তো তাৰ পৰা গোটেই পাৰ্কটো দেখা পোৱা যাব তো এতিয়া আমি তাত যাম ইয়াৰ পৰা একদম গোটেই পাৰ্কটো দেখা পোৱা যায় পিছফালে পুৰা বেডমিণ্টন খেলি আছে ডাঙৰবোৰে ডাঙৰ ডাঙৰ ল'ৰাবোৰে বেডমিণ্টন খেলি আছে ভালে লাগিছে একদম পুৰা বাঁহ দি পেলাই বনাইছে তাইক এটা ফটো উঠি নিদিওঁ কিবা কবি নেকি বেছি বেমাৰ চবে দোৱা কৰিবচোন তাইৰ কাৰণে মই পাৰ্কৰ ভিতৰত অকলে অকলে ঘূৰিম আৰু ল'ৰা ছোৱালী লৈ ঘূৰি আছোঁ দুইজনী আহিছে একোতে উঠিব নোৱাৰে থাকিলে কোচতে ঘূৰি আছে আৰু খাই আছে চাওক না একদম পুৰা ভিৰ চবেই আহি আছে আৰু আপোনালোকে যদি কোনোবাই যদি আহিবলৈ বিচাৰে তেন্তে আহিব পাৰে এতিয়া একদম টিকেট একো নাই চব ফ্ৰী চব মানুহ আহি আছে আমি ভাবিছোঁ ৰাতি চাগে ইমান ভিৰ নহ'ব বাট বহুত ভিৰ হৈ আছে একদম পুৰা ডাঙৰ মানুহ সকলোৱে ঘূৰিব আহি আছে নামহে xihu আৰু চব ডাঙৰ ডাঙৰ মানুহ চাওক এই আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা দেখক খেলি আছে না না মোক ভয় লাগে নামি দিয়া মাহিৰা কি কয় পানী দেখি পেলাই কয় কি ইয়াত বোলে গা ধুব ইয়াত গা ধুবা নেকি চাই কেনে কৈ আছে পানীত বোলে গা ধুব তুমিও গা ধুবা কমা তুমিও গা ধুবা নেকি তে তোমালোকে কৈ আছা পানী চাই পেলাই বোলে আমি প্ৰাক অপেনিং হোৱাৰ আগতে আহি গ'লো কিয় আমাৰ কলেজটো গাৰ্লছ কলেজ তো নেহেৰু বালিৰ ওচৰতে তো আমাৰ প্ৰায় আহাই হয় অপেনিং হোৱাৰ আগতে আমি একদম ঘূৰি মুৰি ঝুলি মুলি একদম গুচি গ'লোঁ এতিয়া আমি কিবা এটা খাই লৈ ভাবিছোঁ ভিতৰতে এটা দোকান আছে অলপ আইচক্ৰীম খাই লওঁ এতিয়া ভিতৰত একো নাই আইচক্ৰীম আছে আৰু চিপছ টিপছ আছে ডিঙিৰ বিষ ভাবিছোঁ নাখাওঁ কিন্তু তথাপিও খাই দিলোঁ আৰু ঘূৰা ফুৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ গুচি গৈ আছোঁ বহুত ভাল লাগিল আহি পেলাই আপোনালোকে সকলো যদি সৰু সৰু ল'ৰা ছোৱালী থাকে তেনেহ'লে লৈ পেলাই ঘূৰিব পাৰে ডাঙৰ মানুহ আহি পেলাই ঘূৰিব পাৰে কাৰণ ইয়াত চব ডাঙৰ মানুহেই ঘূৰিছে টিলিকা এটাও নাইকিয়া কেইটামান সৰু সৰু কিউট কিউট ল'ৰা ছোৱালী কেইটা যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই বাই